এই অসবগাছ সকলো কেনেকুৱা সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোৱে জানে অসমত এছআৰ আৰম্ভ হ'ল। এই এছআৰত যাৰ নাম কৰ্তন হ'ব তাৰ নাম কিন্তু ভোটৰ লিষ্টত নাথাকে। এইটো ভয় খাব নালাগে। সকলোৰে গাঁৱতে বিয়লৈ যাব আৰু ভালকৈ পৰ্যবেক্ষণ কৰিব। আপুনি যিমান ডকুমেণ্ট আছে গাঁঠি দিব। আপোনাৰ হাতত যথেষ্ট পৰিমাণে ডকুমেণ্ট আছে, গতিকে চিন্তা কৰিব নালাগে। সকলো ডকুমেণ্ট আপুনি জেৰেক্স কৰি ৰাখক ঘৰতে আৰু আপোনাৰ হাতত ৰাখক, কিয়নো এছআৰ আৰম্ভ হৈছে আৰু আপোনাৰ ঘৰত বিয়লৈ যাব। বিয়লৈ যোৱাৰ লগে লগে আপুনি চেষ্টা কৰিব সকলোৰে আগতে আপুনি জমা দিবলৈ, কিয়নো আগৰ কাম আগতে হয়। আজি আপোনাৰ এই ভিডিঅ'ৰ মাজত আপোনাক দেখাম এই এছআৰত আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু এই এছআৰ মানে কি, এছআৰত কি হয়। এছআৰ বিষয়ৰ ওপৰত আজি ভিডিঅ'টো, গতিকে ভিডিঅ'টো ভালকৈ চাব যে এছআৰ মানে কি, এছআৰ হ'লে কি হয়, লাভ আছে না লোকচান আছে আৰু কি আছে, ভয় খাব লাগে না নালাগে। আজিৰ এই ভিডিঅ'ত আপোনালোকে মই ক'বলৈ যত্ন কৰিম। বলক আমি স্ক্ৰীন লৈ বন্ধুসকল, যিহেতু আমাৰ অসমত এছআৰ হৈ আছে, ভয় খাব নালাগে, টেনশ্যন খাব নালাগে। আজি আপোনাক পুৰা ডিটেইলছ আপোনাক দেখাবলৈ মই চেষ্টা কৰিম, বুজাবলৈ মই চেষ্টা কৰিম। এই ভিডিঅ'টো ভালকৈ দেখিব, ফুল ভিডিঅ'টো দেখিব, সম্পূৰ্ণ ভিডিঅ'টো দেখাৰ বাবে মই অনুৰোধ কৰিম। এছআৰ কি? এছআৰ হ'ল স্পেচিয়েল ৰিভিজন, ভোটাৰ তালিকা সংশোধন কৰা বা ইলেক্ট্ৰেল ৰোল যিটো আছে সেইটো সংশোধন কৰা। তাৰপিছত আপোনাৰ এছআৰ ৰিভিজন, স্পেচিয়েল ৰিভিজনটো কি, ইয়াতে কি কাম কৰা হয়, নতুন যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়। তাৰপিছত আছে আপোনাৰ মৃত্যু ব্যক্তিৰ নাম বাদ দিয়া, যদি আপোনাৰ ফেমিলি কোনোবা মৰিছে সিহঁতৰ নাম এছআৰ মাধ্যমত এইটো কি কৰ্তন কৰা হ'ব। তাৰপিছত স্থান শিফ্ট হৈছে, আপুনি আপোনাৰ ঘৰৰ এড্ৰেছটো পৰিৱৰ্তন কৰিছে, বেলেগ ঠাইত গৈছে, তেনেহ'লে তাতে আপোনাৰ ভোটাৰ তালিকাত নাম সংশোধন কৰা হ'ব। 4 নম্বৰটো কৈছে যে বানান ভুল, বয়স ভুল, ব্যক্তিগত তথ্য সংশোধন কৰা হয়। আপোনাৰ লিষ্টৰ নাম আছে কিন্তু আপোনাৰ বানানটো ভুল আছে, আপোনাৰ নামৰ বানানটো ভুল আছে, বয়সটো ভুল আছে, ব্যক্তিগত তথ্য বিভিন্ন ভুল আছে, সেইটো আপোনাৰ সংশোধন কৰা হ'ব। তাৰপিছত কৈছে কোনো বাদ পোৱা নাম পুনৰ অন্তৰ্ভুক্ত কৰা, কিবা কাৰণত আপোনাৰ নামটো বাদ কৰিছে ভোটাৰ লিষ্টত, এইবাৰ সেই নামটো পুনৰ অন্তৰ্ভুক্ত কৰা হ'ব এই এছআৰৰ মাধ্যমত। তাৰপিছত কৈছে মূলত ভোটাৰ তালিকাত, এই এছআৰৰ মূল হ'ল যে ভোটাৰ তালিকাত যাতে 100% সঠিক নাম থাকে, সঠিক হয় কৰাত এছআৰৰ লক্ষ্য থাকে। তাৰপিছত কৈছে কাক লাগিব এছআৰ, এই এছআৰটো আচলতে কাক লাগিব, যাৰ বয়স 18 বছৰ পূৰ্ণ হৈছে, যাৰ নাম ভোটাৰ তালিকাত নাই তাৰ বাবে গুৰুত্বপূৰ্ণ, যাৰ নাম তালিকাত আছে কিন্তু তথ্য ভুল আছে তাৰ বাবেও গুৰুত্বপূৰ্ণ, যাৰ থানা পুলিচ স্টেশন এইবিলাক বদলি কৰিছে তাৰ বাবে এছআৰ প্ৰয়োজন আছে, পৰিয়ালত মৃত্যু ব্যক্তিৰ নাম বাদৰ প্ৰয়োজন, পৰিয়ালত যিবিলাক মানুহ মৰিছে সেইসকলৰ বাদ যিবিলাক মানুহ আছে সকলোৰে এছআৰ প্ৰয়োজন আছে। এছআৰত কি কাগজ দিব লাগিব, যি কাৰণত ভয় খাই আছে সেইটো মূল কথাটো হ'ল এই এছআৰত কি ডকুমেণ্ট জমা দিব লাগিব। একদম সিম্পল, যেনেকুৱা সাধাৰণতে 1 নম্বৰত দিছে বয়সৰ প্ৰমাণ, বাৰ্থ চাৰ্টিফিকেট লাগিব আপোনাৰ যদি আছে। 2 নম্বৰত বা এছএলচি এডমিট কাৰ্ড বা মাৰ্কশ্বিট থাকিলেই হ'ল। তাৰপিছত আপোনাৰ ঠিকনা প্ৰমাণটো, ৰেচিডেন্সি যদি আপোনাৰ প্ৰমাণপত্ৰ আছে দিব পাৰে, যেনে ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, পিআৰচি, বেংক পাছবুক, এইবিলাক দিলে আপোনাৰ হৈ গ'ল। এতিয়া কথাটো হ'ল বিএলও কি কৰে, বিএলও কি কৰিব, বুথ লেভেল অফিচাৰ যিটো আছে সেইটো আপোনাৰ ঘৰত যাব, ঘৰত যাই এখানে কি কৰিব, আপোনাৰ যিটো কাগজ আছে ডকুমেণ্ট, আপোনাৰ কাগজ যাচাই কৰিব বিএলও আপোনাৰ ঘৰত গৈ আপোনাৰ কাগজ কি কৰিব, যাচাই কৰিব, ঘৰৰ ঠিকনা দেখিব ঠিক আছে না নাই, আবেদন নিশ্চিত কৰিব যে আপোনাৰ এইটো ৰাইট আছে বা ঠিকে আছে, আপোনাৰ নাম লিষ্টত সঠিকভাৱে যাতে থাকে তাৰ ব্যৱস্থা কৰিব বিএলএ। তাৰপিছত হৈছে এছআৰ মানে ভোটাৰ তালিকা এনুৱেল ৰিফাৰেন্স সিস্টেম, যেটো প্ৰতি বছৰ নহয় কিন্তু প্ৰত্যেক বছৰে ভোটাৰ তালিকা সংশোধন হয়, তেনেকুৱা এনুৱেল ৰিফাৰেন্স সিস্টেম যেটো থাকে যাতে নতুন ভোটাৰৰ যোগ হয়। ইয়াত এছআৰৰ মাধ্যমত নতুন ভোটাৰৰ নাম যোগ হ'ব আৰু কিছুমান ভোটাৰৰ নাম কৰ্তন কৰা হ'ব, মানে দুঠাত আছে এঠাইত কৰা হ'ব। তাৰপিছত আছে ভুল সংশোধন কৰা হ'ব, মৃত্যু বা অনুপস্থিতিৰ নাম ইয়াৰ পৰা বাদ দিয়া হ'ব, ভোটাৰ তালিকাত সৰ্বভাৱে সঠিক থাকিব, যাতে এই এছআৰ মাধ্যমত কিছুমান নাম কৰ্তন কৰা হ'ব। এইটোৱে অৰ্থ যে যিবিলাক মৰিছে কিছুমান দুটা ঠাইত ভোটাৰ নাম আছে সেইবিলাকৰ নাম কৰ্তন কৰা হ'ব, আৰু ইয়াত প্লাছ হ'ব যিবিলাকৰ নাম নাই সেইবিলাকৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰা হ'ব, আৰু যিবিলাকৰ নাম নতুনকৈ উঠিব সিহঁতৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। এছআৰ মূল লক্ষ্যই আছিলে, গতিকে মই কৈ আছো আগতে এছআৰ হ'লে ভয় খাব নালাগে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে, যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। জয় আই অসম।